আশা সপোন বিশ্বাস আৰু চেষ্টাৰে গঢ়া আমাৰ ড্ৰিম কৰ্ণাৰখন আজি এপাক চাই লওঁ নিছোঁ বলক যিহেতুকে মোৰ অসমীয়া বিভাগত MA কমপ্লিট হ'ল আৰু মোৰ এষাৰিয়ে আজি ড্ৰিম কৰ্ণাৰৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ Hello and welcome back to my YouTube channel. যিহেতুকে আজি বছৰৰ শেষ আৰু সকলোকে নতুন বৰ্ষৰ বহুত শুভকামনা থাকিল সকলোৰে ভাল হওক সকলোৰে মংগল কৰক ভগৱানে আৱাজটো কিমান আহিছে দোকানখন খোলা হয় আবেলিহে দোকানখন খোলা থাকে ইয়াৰ স্পেচিয়েল বুলি ক'বলৈ ঘুগুনি পকৰি ডিম আমলেট যি বিচাৰে আৰু সৰু সুৰাকৈ মোটামুটি তেনেকৈ আৰম্ভ কৰিছোঁ আৰু এতিয়ালৈকেতো চলি আছে দোকানখন আপোনালোকক আজি ভালদৰে দেখুৱাম যিহেতুকে প্ৰথমৰ পৰা কেনেকৈ আৰম্ভ কৰিছিলোঁ মই সেইখিনি ভিডিঅ' আজি ব্লগটোত চাগে নোসোমাব বেলেগ ধৰণে দেখুৱাম মানে দোকানখন আমি কেনেধৰণে বনাই লৈছিলোঁ প্ৰথমতেতো মানে আমি নিজে প্লেনিং কৰি বনাইছিলোঁ তেনেকৈ দোকানখন সৰুকৈ আৰু একো নহয় যিহেতুকে সৰুকৈ কিবা এটা আৰম্ভ কৰিছিলোঁ গতিকে সৰুৰ পৰাই আৰম্ভ দিনটো চলি আছে এতিয়া ব'লক তেনেহ'লে দোকানখনৰ লগত আজি চিনাকি কৰাই দিওঁ ড্ৰিম কৰ্ণাৰ আজিৰ ভিডিঅ'টোত আপোনালোকক মাত্ৰ দোকানখন এনেই এটা লুক দেখুৱাইছোঁ আৰু যিহেতুকে ৰাতিৰ ভিডিঅ' গতিকে লাইটিংটো ইমান ভাল নহয় এদিন ভালদৰে দেখুৱাম আপোনালোকক দিনত আৰু চাৰিজনে মিলি আমি কিছুমান কথা ক'ম মানে আমিনো ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিছিলোঁ কিন্তু আজি এজনী আমাৰ লগত নাইও মানে তাই আজি ঘৰত আছে অহা নাই জাহ্নৱিকা আৰু আমি তিনিজনী আজি দোকান চম্ভালিছোঁ যিহেতুকে আজি 31st হয় কিন্তু ভিডিঅ'টো কেতিয়া শ্বেয়াৰ কৰিব পাৰোঁ নাজানো ব্লগটো বনাই থৈছোঁ অলপ চলপ হ'লেও অলপ তাতে আজি ফূৰ্তি কৰা হ'ল আমাৰ দোকানতে আৰু আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ এইটো আচলতে হঠাতে হোৱা প্লেনিং হয় আমি দৌৰাৰ পৰা আৰম্ভ কৰি এনেকৈ প্লেনিং কৰিছিলোঁ আৰু এনেকৈ আমি সৰুকৈ কিবা এটা আৰম্ভ কৰিলোঁ আৰু তো আজি 31st বুলি সকলোৱে আমি ফূৰ্তি কৰি আছোঁ ইয়াতে ব'লক আমিনো আজি কি কৰিলোঁ কেনেকৈ নাছিলোঁ চাই লওঁগৈ ড্ৰিম কৰ্ণাৰ ফালৰ পৰা সকলোকে হেপী নিউ ইয়েৰ এইফালে আমাৰ ডান্স নাচি আছে পুৰা দে চাই লওক থাৰ্টি ফাৰ্ষ্ট বুলি তিনিজনী অকলে অকলে পাৰ্টি কৰিলোঁ আৰু তিনিজনী অকলে অকলে দোকানতে নাছিলোঁ এনেদৰেই আমি ফূৰ্তি কৰিলোঁ আৰু ড্ৰিম কৰ্ণাৰ ক'ৰ পৰা কেনেকৈ আৰম্ভ হৈছিলে সেইটো কাহিনী আজি নকওঁ আমি চাৰিজনী মিলি আমাৰ কাহিনী ক'ম ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিছিলোঁ আমি যিহেতুকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ মোৰ MA কমপ্লিট হ'ল আৰু তাৰপাছতে যিহেতুকে চাকৰিৰ কাৰণেতো সকলো লাগেই তাৰ মাজতে আমি যিহেতুকে আজৰি সময়ত যদি কিবা এটা কৰিব পাৰোঁ নিজাববীয়াকৈ খুবেই ভাল আৰু যিয়ে নহওক সৰুৰ পৰাই আৰম্ভ হয় গতিকে কাম কৰিব লাগে মুঠতে কাম সৰু হওক বা ডাঙৰ হয় সেইটো কথা নহয় কাম বাছ কৰি যাব লাগে তো এয়া আমাৰ
এটা সৰু আৰম্ভণি আপোনালোকক সকলোকে দেখুৱালোঁ আজি কেনেকুৱা পাই ভিডিঅ'টো চাই সকলোৱে ক'ব বুলি আশা ৰাখিলোঁ আমাক উৎসাহ দিব আৰু আমাক ছাপোৰ্ট কৰা মানুহ আচলতে বহুতেই লগৰখিনিও ঘৰৰ সকলোখিনিয়ে বহুতেই ছাপোৰ্ট আহিছে আৰু সেইকাৰণে আমি বহুত সুখী আৰু এতিয়ালৈকে ভগৱানৰ কৃপাত ভালে কুশলে আমাৰ চলি আছে আপোনালোকে আশীৰ্বাদ কৰিব আৰু ড্ৰিম কৰ্ণাৰলৈ সকলোকে নিমন্ত্ৰণ জনালোঁ সকলো আহিব এদিন আমাৰ ড্ৰিম কৰ্ণাৰত খানা খাবহি গতিকে আৰু সকলোকে মোৰ ফালৰ পৰা আগতীয়াকৈ হেপী নিউ ইয়েৰ আৰু এইবিলাক আমি এনেই ধেমালি কৰি কৰি নাচি আছিলোঁ ব্লগত চাব আপোনালোকে আমাৰ ডান্সটো 31st পাৰ্টি ড্ৰিম কৰ্ণাৰ আহিব সকলোৱে খাব ধুনীয়াকৈ এনজয় কৰিব এয়া আমাৰ পকৰি পেকিং এয়া জপিয়াজীবা ৰাস্তা আহিছে বনাই আছে 31st ৰাতিটো ধুনীয়া নাচিব জানে ডান্স টিচাৰ আমাৰ সিহঁতে নাচক সিহঁতৰে হেৰি আমি নাচিবলৈ পোৱা নাই থেংক ইউ নাপাহৰিব আৰু ব্লগটো বনাইছো যিয়ে নহওক অকণমান হ'লেও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিন্তু কেতিয়া শ্বেয়াৰ কৰিব পাৰিম নাজানো বিজি থাকোঁ আৰু এবাৰ আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব যদি ভাল পায় এটা লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু আমাৰ দোকানখন কেনেকুৱা লাগিছে ক'ব দেই কমেণ্টত সকলোৱে সদায় এনেকৈ মৰম আৰু আশীৰ্বাদ দি যাব